একক আৰু অনন্য হৈ উঠা এখন বিশেষ আড্ডাস্থলীৰ পৰা আপোনালোক আটাইকে জনাইছোঁ স্বাগতম। নমস্কাৰ, মই প্ৰিয়ম্পলা চুতীয়া। কথাশিল্পক নিজৰ পেচা হিচাপে লোৱাৰ পিছতে ইখনৰ পিছত সিখন মঞ্চ বাগৰি ফুৰাৰ পিছতে একক আৰু অনন্য হৈ উঠা এখন মঞ্চৰ কাষত এয়া মই আৰু মোৰ কথাশিল্প। সৰুপথাৰৰ অংকিতা এণ্টাৰপ্ৰাইজৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে আছিল সৰুপথাৰৰ গৌৰৱ লোক সংস্কৃতিৰ সাধক গণশিল্পী নয়নমণি ৰাজখোৱা ছাৰ। কেতিয়াবা কিছু ব্যক্তিৰ সান্নিধ্য হৈ পৰে এক জীৱনৰ মহৌষধ স্বৰূপ। আচ্ছা, এইখিনিতে কথা এটা কওঁ যে অসমত বিহুৰ মঞ্চলৈ মতা নাচৰ আৰম্ভণি আৰু এগৰাকী নাচনীয়ে যে হাত দীঘল ৰঙা চোলাটো পিন্ধে, এই কথাকেইটা কিন্তু মঞ্চৰ আওতলৈ অনা ব্যক্তিজনেই আছিলে আমাৰ নয়নমণি ৰাজখোৱা ছাৰ। যি পৰম্পৰা আজিও আমাৰ নাচনীহঁতে আমাৰ ঢুলীয়াহঁতে বৰ্তাই ৰাখিছে, আৰু এই পৰম্পৰা গৈছে সৰু পথাৰৰ পৰা। গতিকে আমি সৰু পথাৰৰ হিচাপে সদায় সমৃদ্ধ হৈ থাকিম আৰু আমি গৌৰৱেৰে সোঁৱৰিম যে আমি সৰু পথাৰৰ। নেযাওঁ আমি ঘৰলৈ, বিহু মাৰি থাকিব, বিহু মাৰি থাকিব মন। এটা সাংঘাতিক অনুষ্ঠানৰ বাহক হৈ মোৰ কেইটামান কথা আপোনালোকৰ সৈতে ভগাবলৈ বিচাৰিছোঁ, আৰু শেষত আজিলৈ সামৰিছোঁ। আকৌ লগ পাম। পৰ্যায়ত আচলতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰুপথাৰ উজ্বলি আছে, আৰু এই কথা সৰুপথাৰবাসীৰ বাবে এটা গৌৰৱৰ কথা, আৰু এই কথা সৰুপথাৰবাসীৰ বাবে এটা অহংকাৰৰ কথা। সি তেতিয়াৰ পৰা আজিৰ এই সময়খিনিলৈকে যে সৰুপথাৰ সমৃদ্ধ হৈ আছে, এই কথাত মই পুনৰ কৈছোঁ যে কিছু ব্যক্তিৰ সাংঘাতিক ধৰণৰ অৰিহণা আছে। আৰু মই সেইকাৰণেই দ্বিতীয় প্ৰস্তুতিতে তেখেতক কৰিছিলোঁ যে আপুনি প্ৰচাৰ বিমুখ হৈ আছে আজিৰ তাৰিখতো। আপোনাক যি ধৰণে উত্তৰ পৰ্যায় জানিব লাগিছিল, আপোনাক যি ধৰণে আমাৰ সৰুপথাৰবাসীয়ে হওক বা সমগ্ৰ অসমে জানিব লাগিছিল, সেই ধৰণে আপোনাক এতিয়াও জনা হোৱা নাই। এই ক্ষেত্ৰত আপুনি অকণমান প্ৰচাৰ বিমুখ হৈ আছে। এই কথাটোৱে ব্যক্তিগতভাৱে মোক দুখ দিছে। আচলতে এনেকুৱাও হয় কিছু ক্ষেত্ৰত আমাৰো কিছু অক্ষমতা আছে যে আমি যিসকল প্ৰকৃত শিল্পী, যিসকল প্ৰকৃত ব্যক্তি, তেওঁলোকক আমি জনচক্ষুৰ পৰা আঁতৰত ৰাখিছোঁ বহু সময়ত, বা বহু সময়ত আমি কাগজে পত্ৰই হওক বা মঞ্চতে হওক যিখিনি আমাৰ কৰণীয় থাকে সেইখিনিও হয়তো কিছু কিছু সময়ত আমি কৰা নাই। সেয়া আমাৰ অক্ষমতা। আৰু যি কি নহওক, ছাৰে কোৱাৰ দৰে ইয়াৰ ভৱিষ্যতৰ দিনত এগৰাকী লোককৃষ্টিৰ থলুৱা আমাৰ জাতীয় সংস্কৃতিৰ বাহক হিচাপে, সংস্কৃতিক সাধক হিচাপে যিখিনি মান্যতা পাব লাগে, সেই মান্যতাখিনি তেওঁ লাভ কৰক, সেয়া আমি অন্তঃকৰণেৰে বিচাৰিম। আৰু আমাৰ সন্মুখত মণি বাইদেউ আছে। মণি বাইদেউ খুব ৰসাল কথাৰ ভাণ্ডাৰ। তেওঁ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত যিধৰণে এগৰাকী সাংঘাতিক ভয় লগাৰ কাৰণ হিচাপে তেওঁ যেনেধৰণে জনপ্ৰিয়, তাৰ সমানে সমানে কিন্তু এগৰাকী ৰসাল কথাৰ ভাণ্ডাৰো। তেওঁৰ লগত ব্যক্তিগত হিচাপে আমি বহু সময় কটাইছোঁ। গতিকে কাষৰ পৰা পাইছোঁ কাৰণে কৈছোঁ, তেওঁ আচলতে এগৰাকী সাংঘাতিক ধৰণৰ ৰসাল ব্যক্তি, যি তেওঁ বহু সময়ত ছাত্ৰ ছাত্ৰীৰ ওচৰৰ পৰা বা কিছু লোকৰ পৰা তেওঁ আঁতৰত ৰাখে তেওঁৰ সেই ফালটো। গতিকে আমি বিচাৰিম অকণমান ৰসাল কথাৰ মাজলৈ। আৰু মই অতি চমুকৈ, যিহেতু সময় প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠানটো আগবঢ়াই লৈ যাব লাগিব, গতিকে সময় প্ৰতি লক্ষ্য ৰাখি আমি তেওঁক বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আৰু একেবাৰে আনুষ্ঠানিকভাৱে নহয়, অনানুষ্ঠানিকভাৱে আৰু ৰসাল কথাৰ মাজেৰে আমি তেওঁৰ কথাখিনি শুনিবলৈ বিচাৰিম।